আমনিহে লাগিছে আৰু সেই পানীখনৰ মাজত থাকি থাকি। আৰু কিমান দিন থাকিব লাগিব বা। ভালো হৈছে বাৰু, কিতাপ চিতাপ পঢ়া এতিয়া বাদ দিয়া, অকল খা আৰু শু। পানী কেঁচুৱা পোৱালি, তুমি অকলে অকলে কি ভুৰভুৰাই আছা? নাই একো নাই, এই বানপানী যে হৈছে তাকে চিন্তা কৰি আছো, কেতিয়াকেনো পানী শুকাব। আইও, তুমি বানপানীৰ কথা চিন্তা কৰিব পৰা হৈ গলা, নিজে আজিলৈকে হাগি পগ ধুবই নোৱাৰিলা? নে তুমি খোলা জীয়েকৰ কথা ভাবি আছিলা? তাক ইমান দিন লগ কৰা নাই যে, বানপানীৰ মাজতে অকল ঘৰৰ ভিতৰতে আছা? নহয়, বিশ্বাস নকৰিলে নাই। হয় নেকি? তেতিয়াহলে হ'ব বাৰু, তোমাৰ কথাটোৱে হওক। পানী পুৰা বাঢ়িছে, মাছ বহুত পাম, ব'লা মাছ ধৰোগে ডেকা ল'ৰা। মোৰ ইমান খক লাগি থকা নাই, আপুনিয়ে বাওকে যাওক। হয় নেকি? তেনেহলে ৰবা, মই মাছ ধৰোগে। আগতে আমি কি কৰো জানা নাই? পানী অকমান বাঢ়িলে হ'ল আৰু আমি তাত মাছ ধৰোগেই। এবাৰ মই কি কৰিলো শুনিবানি? মই একদম সৰু খাল এটাত মাছ ধৰিবলৈ নামিলো। মই একদম ডাঙৰ কুচিয়া বুলি সাপ এটাকে ধৰি নি পিনে কাটি বাচি লৈ খাই পেলালোগে নহয়। আৰু তেতিয়াৰ পৰাই মই কুচিয়া দেখিলেও মই ওচৰলৈ নাযাওঁ, নাখাওঁ, চব এৰিলো, অকল মাছহে ধৰিম, একদম ডাঙৰ ডাঙৰ কেঁকুৱা খামেই। ৰবা, চাওক তেন্তে আপুনি কেঁকুৰা ধৰি আনকে পুৰি মেলি খাম। তুমি ইয়াতে বহি খোলা জীয়েকৰ কথা ভাবি থাকা, যাওঁ মই মাছ ধৰোগে। মাছ নহয়, কেঁকুৰা। যাওক যাওক। তহঁতৰ মাহঁতে গম পায় নাই বাৰু? পাই, মই ঘৰত কৈ থৈ আহিছো মই ভেবেলা ঘৰলৈ যাওঁ বুলি, নহলে এই পানীখনত মোক এনেকে অকলে ওলাই আহিব নিদিয়ে ঘৰৰ পৰা। তহঁতি আহিছ কাৰণেহে দিছে। পাই, মোৰো পাই, মই কৈ থৈ আহিছো মই লগৰ ল'ৰা এটা ঘৰৰ পৰা আহোগে বুলি। তোৰ পাই নাই পিছে, তই যে অকল আমাক সুধি আছ। পাই, মই ঘৰত কৈ থৈ আহিছো, মই নোকোৱাকে কলৈকো নাযাওঁৱে। তোৰ নিচিনাকে মই নোকোৱাকে নাহো নহয়। কি তই কি মই নোকোৱাকে আহিছো বুলি ভাবিছ নেকি? ফোন আছে যদি ফোন কৰি সুধিছা মই ঘৰত কৈ থৈ আহিছো নে নাই আহা। চালা, নাওখনৰ পৰা ঠেলা মাৰি দিম, কোৱাত পৰিবিগে আকৌ। বেছি মুখে মুখে লাগি নাহিবি, বান্দৰী, গাহৰি, হাতী পোৱালি। ঐ, তহঁতিকেইটা এতিয়া ধুন নালাগিবি হো। নাওখনত উঠি আছো, পৰিলে মানে গোটেইকেইটা পৰিম, গোটেইকেইটা তিতিম। এনেই গা ধুৱাব মন নাই এতিয়া লোকৰ ঘৰত কৈ, একদম তহঁতি মনে মন থাক, নহলে একদম দুটাকে নমাই থৈ গুচি যামগে আমি কেইটাই অকলে। তোৰ বাপেৰেও সাহস আছে নাই মোক নাও পৰা নমাবলে? এখন মোৰে নাও হয় আকৌ, মইহে তহঁতৰ দুটাকে নমাই থৈ গুচি যামগে, পাবি তেতিয়া চুটুকা। ঐ হ'ব, তহঁতিকেইটা এতিয়া দোন লাগিবলে বাদ দে, নহলে আমি গোটেইকেইটা এতিয়া পানীত পৰিব লাগিব। সোনকালে গৈ আহোগে বল, বৰষুণ দিলে নহলে আমি গোটেইকেইটা তিতিব লাগিব। ফেন খুৱাই ঠিকেই কৈছে, তহঁতি দোন লাগি নাথাক, বল এতিয়া আমি সোনকালে আহোগে। লাগিলে আহোতে দোন লাগিবি, পানীত একদম সাঁতুৰি সাঁতুৰি যাব পাৰিবি তেতিয়া। বল চব সোনকালে বল। A few moments later. ঐ চাহ, ইহঁতৰ ঘৰত যে পানী অকণোৱে নাই শুকোৱা ন? নহয় অ, পানী শুকালে দেখা নাই, বেৰৰ ওপৰলৈকে উঠিছিলে, ইহঁতৰ একদম পুৰা ভিতৰ সোমাই গৈছিলে। খটখটিটোৰ ওচৰলৈকে পানী চিন আছে দেখা নাই, এতিয়াও খটখটিটোতে পানী আছে। ইহঁতে যে ভাল পানীৰ মাজত থাকিলে আকৌ ন। হয়, বল ভেবেলাক মাত, এতিয়া বাহিৰত থাকিব নোৱাৰি নহয় পানীখনৰ মাজত। অ ভেবেলা, ঘৰত আছানে? কোন আহিছো চোৱাহি আকৌ। এই পানীখনৰ মাজত আকৌ কোন আহিল? কোনে মাতিছে মোক? যাওঁ চাই থৈ আহোঁগে। তহঁতি আমাৰ ঘৰত? পানীখনৰ মাজত থাকি থাকি আমনি লাগিছে, সেইটো কাৰণে বোলো তোমালোকৰ ঘৰ যে ফুৰিবলৈকে আহো, সেইটো কাৰণে আহিছিলো। তুমি বেয়া পাইছা নি আকৌ? কিয় বেয়া পাম আকৌ? নাই পোৱা বেয়া। আহা ভিতৰলৈ আহা চব।